সংগীতে পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত মই মিছৰ পৰা লোৱা কেইটামান প্ৰডাক্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। এতিয়া ফ্লিপকাৰ্টৰ পৰাও মই কেইটামান কুৰ্তা আৰু কুৰ্তা ছেট লৈছিলোঁ। ভাবিলোঁ সেইকেইটাও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিহেতু কুৰ্তাকেইটা বহুত ভাল হয়, কমফৰ্টেবল হয় পিন্ধিবলৈ, ভাবিলোঁ আপোনালোকৰ অনলাইন শ্বপিং কৰিবলৈ অলপ সহজ হ'ব। আহকচোন তেন্তে কুৰ্তাকেইটা চাওঁ। ৰিচেণ্টলি দুটা কুৰ্তা ছেট লৈছিলোঁ। প্ৰথমতে সেইকেইটাকে দেখাই লওঁ আপোনালোকক। প্ৰথমতে মই এইযোৰ লৈছিলোঁ, এই ধৰণৰ কুৰ্তা ছেট হয়। এযোৰ ব্লু কালাৰৰ হয়, লিবাছ ব্ৰেণ্ডৰ হয় আৰু মেটেৰিয়েলটো কটন, পিয়'ৰ কটন হয় আৰু গোটেইখনতে এনেকৈ ফুল প্ৰিণ্টেড কৰা আছে। বেক চাইডো এনেদৰে কৰা আছে আৰু এনেদৰে ফ্ৰণ্ট চাইডো কৰা আছে। আৰু এই যিহেতু এইডোখৰত এইটো এম্ব্ৰইডাৰী হয়, গোটেইটো এম্ব্ৰইডাৰী হয়। হাতটো 3/4 স্লিভছৰ হয় আৰু এনেদৰে হাততো এম্ব্ৰইডাৰী কৰা আছে। খুব ছফ্ট হয় পিন্ধিবলৈ, গৰম নুঠিব। গৰমত পিন্ধিবৰ কাৰণে আৰু ডেইলি ৱেৰ কাৰণে খুব ধুনীয়া এযোৰ কুৰ্তা ছেট। আপোনালোকে যদি টাউন যায় তেন্তে এযোৰ পিন্ধিলে খুব মানে কমফৰ্টেবল পাব। ইয়াৰ লগত ট্ৰাউজাৰ এটা আহিছে। ট্ৰাউজাৰটো এনেধৰণৰ খুব ধুনীয়া ফিটিং হয় ট্ৰাউজাৰটো। এনেদৰে ট্ৰাউজাৰটো গোটেইখন প্ৰিণ্ট কৰা আছে। এয়া তাৰপিছত এইটো ইলাষ্টিক হয়। এনেদৰে পেণ্টটো গোটেইটো এনেদৰে হয়। নেক্সট কুৰ্তা ছেটযোৰ হৈছে এইযোৰ হোৱাইট কালাৰৰ হয়। এইযোৰ মোৰ খুব প্ৰিয়, কিয় জানেনে? কাৰণ হোৱাইট কালাৰটো মোৰ সকলোতকৈ প্ৰিয় হয় আৰু সকলোকে ভাল লাগে। হোৱাইট কালাৰ পিন্ধিলে সকলোকে ধুনীয়া লাগে, সেইটো কাৰণে ময়ো খুব ভাল পাওঁ। এনেদৰে এইযোৰ প্ৰিণ্ট কৰা আছে, এনেদৰে প্ৰিণ্ট কৰা হয় গোটেইখনতে। আৰু এইটো নিকটো ফুল নিক হয়, ফুল নিক ডিজাইনৰ হয়। ইয়াত এম্ব্ৰইডাৰী কৰা নহয়, গোটেইখনতে এনেদৰে প্ৰিণ্ট কৰা আছে আৰু হাতটো 3/4 স্লিভছৰ হয়। এই কুৰ্তা ছেটটোত মোৰ চবতছে ভাল লগা কাৰণটো হৈছে কি, ইয়াত চুৰ্ণি এখনো আহে। চুৰ্ণিখনটো আৰু ছফ্ট হয়। এনেদৰে চুৰ্ণিখনত থুপিকৈ ষ্টাইল কৰা আছে। এইখন বহুত ধুনীয়া হয়, বহুত ছফ্ট মেটেৰিয়েল হয়, সেইটো কাৰণে বহুত ভাল লাগে মোৰ এইখন। তাৰপিছত ইয়াৰ এটা পেণ্ট আহিছে, প্লাজো পেণ্ট আহিছে। এইটো এনেদৰে গোটেইটো প্ৰিণ্ট কৰা হয় এইযোৰ, আৰু ইয়াতো এনেদৰে ইলাষ্টিক আছে আৰু ইয়াত জেপো আছে। এনে গোটেইটোৰ পেণ্টটো প্ৰিণ্ট কৰা হয়। আপোনালোকে পিন্ধি খুব ভাল পাব। এইযোৰ কুৰ্তাটো গ্ৰীণ কালাৰ হয়, কিবা গ্ৰীণ কালাৰো নহয়, লাইট গ্ৰীণৰ হয়। ফ্ৰক ছিষ্টেমৰ হয় এইটো কুৰ্তা, ক্ৰীমাৰ ব্ৰেণ্ডৰ হয়। এইটো খুব ধুনীয়া লাগে কিন্তু দেই, ফ্ৰক ছিষ্টেমৰ যদিও খুব ধুনীয়া লাগে। হাতটো 3/4 স্লিভছৰ হয় আৰু কাপোৰটো খুব ধুনীয়া, মানে একদম পিয়'ৰ কটন হয়। আৰু এইটো মই দুবাৰমান ৱাছ কৰিছোঁ, কিন্তু কোনো কালাৰ যোৱা নাই আৰু প্ৰিণ্টবোৰো ধুনীয়া হৈ আছে। এইটো একদম ধুনীয়াকৈ ফিটিঙত আহিছে। মোৰ এছ চাইজটো খায়, সেইটো কাৰণে মই এছৰ ল'লোঁ আৰু খুব ধুনীয়াকৈ মোলৈ এইটো হয়গৈ আৰু খুব ভাল লাগে পিন্ধিলে। মানে এইটো এনেদৰে গোটেইখনতে এনেকৈ ফুল এইটোতো প্ৰিণ্ট কৰা আছে এনেধৰণৰ। কুৰ্তাটো হৈছে মই এইটো মিন্ত্ৰাৰ পৰা লৈছিলোঁ। ফ্লিপকাৰ্টতো পাই যাব, মই আপোনালোকক ফ্লিপকাৰ্টৰ লিংকটোও দি দিম। মই কিন্তু এইটো মিন্ত্ৰাৰ পৰাহে অৰ্ডাৰ দিছিলোঁ। এইটোতো বহুত ধুনীয়া কুৰ্তা হয়। এইটো গোটেইটো প্ৰিণ্টেড কুৰ্তা হয়। এনেদৰে ঘনকৈ গোটেইখনতে প্ৰিণ্ট কৰা আছে। আৰু ইয়াৰ চবতছে ভাল লগা সেইটো কি হৈছে গম পাইছেনে? এই হাতটো যে এইটো এনেধৰণৰ ষ্টাইল আছে, হাতটো এনেধৰণৰ ষ্টাইল আছে। এনেকৈ ৰছী বান্ধিবও পাৰিব, আপোনালোকে যদি ৰছীটো খুলিও পিন্ধিম বুলি ভাবে তেন্তে পিন্ধিব পাৰিব। বহুত ধুনীয়া হয়। মই দুবাৰমান ৱাছ কৰিছোঁ, কিন্তু অকণো মানে ৰং যোৱা নাই আৰু কাপোৰটো একদম কিনা নিচিনাই হৈ আছে, বহুত ছফ্ট হয়। আৰু এটা কথা, ইয়াৰ এনেকৈ কিনাৰে এইটো দেখিছেনে? এনেদৰে এইটো প্ৰিণ্ট কৰা আছে এনেধৰণে, সেইটো কাৰণে বেছি ভাল লাগে কুৰ্তাটো। খুব লেংথটো বহুত ধুনীয়া হয়, বহুত ধুনীয়াকৈ যিমান ওখ ছোৱালী বা কুৰ্তা মই এনেই লৈছিলোঁ মানে কি, ওচৰলৈ ক'ৰবাত যাবলৈ কৰিবলৈ পিন্ধি যাবলৈ কাৰণে লৈছিলোঁ। এই দুটা হয়, পিন্ধা দেখিছেই চাগে। মই আগৰ ভিডিঅ'টোত এইটো কুৰ্তা পিন্ধি ভিডিঅ' কৰিছিলোঁ। লাইট ব্লু হয় আৰু এনেদৰে গোটেইখনতে ফেব্ৰিক কৰা আছে। ফেব্ৰিকটো কিন্তু খুব ধুনীয়া দেই, মানে মই ৱাছ কৰিছোঁ যদিও কোনো ফেব্ৰিকটো মানে যোৱা নাই। আৰু এইটো এনেধৰণৰ একেবাৰে বহুত দীঘল নহয়, কিন্তু খুব মানে ধুনীয়া চাইজৰ হয় এইটো কুৰ্তা। হাতটো 3/4 স্লিভছৰ হয়, একদম কটনৰ দেই। পিন্ধি কিন্তু খুব ভাল পাব, গৰমত হওক বা যিহতে হওক পিন্ধি খুব ভাল পাব আপোনালোকে। এইটো দামটো খুব কমেই হয়, মই আপোনালোকক দি দিম বাৰু, ডেছক্ৰিপশ্যন লিংকত দি দিম। চাইজটো কিমান, দামটো কিমান আছে লিংকটো দি দিম।
তাৰপিছত আৰু এইটো কুৰ্তা এনেধৰণৰ অকণমান গোটেইখনতে এনেদৰে প্ৰিণ্ট কৰা আছে আৰু খুব ঘনকৈ ফুল থকাৰ কাৰণে মোৰ এইটো পচন্দ লাগিলে আৰু ল'লোঁ। এইটোৰ দামটো খুব কমেই হয়, বহুত বেছি নহয়, কিন্তু এইটো বহুত ধুনীয়া কটনৰ হয়। আপোনালোকে মানে ঘৰতে হওক বা ফুৰিবলৈ যাবলৈ হ'লে মানে খুব ভাল পাব পিন্ধি, খুব কমফৰ্টেবল হয়। এনেদৰে হাতটোত এটা ষ্টাইল আছে এনেধৰণৰ চাৰ্টৰ টাইপৰ, এনেদৰে টুকাই থোৱা টাইপৰ হয় আৰু এটাৰ বুটাম আছে। আৰু নিকটো এনেধৰণৰ নিকটো হয়, ডিজাইনটো এনেকৈ বুটাম আছে। এইটো খুব ভাল পাব, খুব ধুনীয়া কাপোৰৰ হয় আৰু লেংথটো কিন্তু একদম জোখৰ হয়, খুব ধুনীয়া। মই খুব ভাল পাওঁ এই দুটা কুৰ্তা, কিন্তু মই পিন্ধি খুব ভাল পাওঁ। যি কি নহওক গোটেইকেইটা কুৰ্তাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদিহে এই কুৰ্তাকেইটা ভাল দেখিছে তেন্তে মোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা আপোনালোকে সেইকেইটা পাৰচেছ কৰিব পাৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে মোৰ নেক্সট ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।